নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনামিকা কিচেনলে। আজি মই বনাব লৈছোঁ মেগীৰ পকৰি। খাবলৈ খুব টেষ্টি হয়, বনাই চাব। খাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আহক অলপ নগৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মেগী পকৰি বনাবৰ কাৰণে 10 টকীয়া এক পেকেট মেগী লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। আনফালে কেৰাহীখনত মই তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই 30 ছেকেণ্ডমান সময় ভাজি ল'ম। তাৰপিছত ইয়াত মই মেগীখিনি এড কৰি দিম। এয়া চাওক, পিঁয়াজখিনি অকণ ৰঙা পৰি আহিছে। এতিয়া মই ইয়াত মেগীখিনি দি দিম। মেগীখিনি পিঁয়াজখিনিৰ সৈতে 30 ছেকেণ্ডমান সময় এইদৰে লৰাই ল'ম। পিঁয়াজখিনি আপোনালোকে দিবও পাৰে, নিদিব পাৰে, আপোনালোকৰ নিজৰ ওপৰত কথা। এতিয়া যিদৰে আমি মেগী বনাওঁ ঠিক সেইদৰে 3 মিনিটমান সময় মেগীখিনি এইদৰে পানীৰ সৈতে উতলিব দিম। এয়া চাওক, মেগীখিনি উতলিব ধৰিছে। এতিয়া ইয়াত মই মেগী মছলাখিনি এড কৰি দিম। তিনি মিনিটৰ পিছত এয়া চাওক, মেগীখিনিৰ পৰা পানীখিনি শুকাই গৈছে। এতিয়া এইখিনি মই এইদৰে ভালদৰে আকৌ এবাৰ লৰাই পেলাই ঠাণ্ডা হ'বলৈ এৰি দিম। আনফালে এটা বাটিত মই 3 চামুচ বেচন লৈছোঁ আৰু ইয়াত মই 1 চামুচ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িটো অপচনেল হয়, আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। আৰু অলপ নিমখ আৰু অলপ হালধি মই মিক্স কৰি দিছোঁ। এতিয়া ইয়াত মই অলপ পানী দি ভালদৰে ফেটি ল'ম। এয়া চাওক, বহুত ডাঠো নকৰিব আৰু বহুত পাতলাও নকৰিব। এতিয়া এই মেগীখিনি ভালদৰে মই সানি ল'ম হাতেৰে। এতিয়া ইয়াৰ পৰা মই অলপ অলপ মেগী লৈ এইদৰে হাতৰ মাজত মুঠিত এটা এটা লাডু বনাই ল'ম। এয়া চাওক, ঠিক এইদৰে কৰি ল'ব। খুব সহজতে বনি যায় লাডুটো। বহুত জোৰ দিব নালাগে, এৰাই নাযায়। এইদৰে অলপ লাহে লাহে কৰি লাডু কৰি দিব। এয়া চাওক, 10 টকীয়া মেগী পেকেটটোত এইটো চাইজত 10টা এইদৰে লাডু বনাই ল'লোঁ মই। আনফালে কেৰাহীখনত মই তেলখিনি গৰম হ'ব দিছোঁ আৰু এই বাতিটোত বেচনখিনি লৈ লৈছোঁ। এতিয়া মই এটা এটা লাডু এইদৰে এখন চামুচেৰে বেচনখিনিৰ ওপৰত দি দিম আৰু তাৰপিছত এইদৰে চামুচখনিয়ে ওপৰখিনি আকৌ এবাৰ বেচনে লেটিয়াই দিম। লেটিয়াই পৰা এইদৰে তেলত দি দিম। গেছটো মিডিয়াম ফ্লেমত থ'ব। হাই ফ্লেমত দিলে কি হ'ব, পটককৈ জ্বলি আহিব পাৰে। মানে ওপৰটো খুব ক'লা হৈ যাব, মাজৰখিনি কেঁচা হৈ থাকিব। এয়া চাওক, এইদৰে দি দিব। এইদৰে 1 মিনিটৰ মূৰে মূৰে ইফাল সিফাল কৰি লুটিয়াই পেলাই 5 মিনিটমান, মুঠ সময় 5 মিনিটমান সময় লাগিব পকৰিখিনি বনি উঠিবলৈ। এইদৰে লাহে লাহে লৰাই দিব। নমোৱাৰ আগমুহূৰ্তত আপোনালোকে মেগীখিনি পকৰিখিনি ভাজিবলৈ গেছৰ ফ্লেমটো হাই কৰি দিব। তেতিয়া ওপৰটো ৰঙা হৈহে দেখিবলৈ ভাল লাগে আৰু খাবলৈও ক্ৰিস্পি যেন হয়। এয়া চাওক, মই এতিয়া ফ্লেমটো হাই কৰি দিছোঁ আৰু এইখিনি আৰু 30 ছেকেণ্ডমান সময় ভাজি ল'ম। এতিয়া এইখিনি মই কাঢ়ি লৈছোঁ আৰু ঠিক একেদৰে বাকীকেইটা পকৰিও মই এইদৰে বনাই ল'ম। এইখিনি হৈ গৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'ব দিম আৰু ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ প্লেটিং কৰিম।
এয়া চাওক আজি আমাৰ মেগী পকৰীখিনি ৰেডি হৈ গৈছে খাবলৈ খুব টেষ্টি হয় আপোনালোকক মই ইয়াৰে এটা লৈ পেলাই ভাঙি দেখাই দিছোঁ এয়া চাওক কাঠটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু মাজৰ মেগীখিনি মেগী হৈ আছে আপোনালোকে ধৰিব পাৰিছে নিশ্চয় আপোনালোকে ইয়াৰ যিকোনো চাটনিৰ লগত বা টমেটো কেচাপৰ লগত পৰিবেশন কৰিব পাৰিব খুব টেষ্টি হয় খাই চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছো ধন্যবাদ